নমস্কাৰ মই পাপু দাস আমি এতিয়া বৰ্তমান হাৰমনি ষ্টুডিঅ'ত আছোঁ আমাৰ নতুন এটি গীত এবাৰ ভক্তিমূলক গীত নাম দিয়া হৈছে ঢেকীয়া খোৱা গীতটো অলৰেডি ডাবিং আৰু ৰেকৰ্ডিং হৈ গৈছে আৰু 2 দিনৰ ভিতৰতে ভিডিঅ' শ্বুট কৰি আপোনালোকৰ মাজলৈ এৰি দিয়া হ'ব এতিয়া আমি গীতটিৰ বিষয়ে অকণমান সবৰ পৰাই জানিব বিচাৰিম কেনেকুৱা হৈছে গীতটি কেনেকুৱা ধৰণে কাম কৰিছে ধন্তি আছে আমাৰ মিউজিচিয়ান মানস আছে ডাবিং কৰা ষ্টুডিঅ'ৰ হাৰমনি ষ্টুডিঅ'ৰ অনাৰ শংকৰ দা আছে আৰু আমাৰ লগৰ বাবু আছে সকলোৱে গীতটিৰ বিষয়ে অকণমান ক'ব প্ৰথমতে শংকৰ দা কিবা এটা কৈ দিয়ক গীতটো ভালেই হৈছে আপোনালোকে শুনিব আৰু ধন্তি গীতবিলাক ভালেই হয় তো আপোনালোকে শুনি পেলাই তাক আশীৰ্বাদ কৰিব আগবাঢ়িবলৈ সিমানেই ঠিক আছে মানস দা কিবা এটা নমস্কাৰ কালি আমি এটা ভিডিঅ' দিছিলোঁ এটা গান কৰি আছোঁ ভাদ মাহৰ উপলক্ষে গানটো খুব কম সময়ৰ ভিতৰত কৰা হৈছে ধন্তিয়ে আজি ডাবিং কৰিছে গানটো ধুনীয়া হৈছে আৰু ই ধুনীয়া গাইছে চ' আপোনালোকে আৰু 2 দিনমানৰ ভিতৰতে গানটো আপোনালোকলৈ আগবঢ়াম আশীৰ্বাদ কৰিব মৰম যাচিব ধন্যবাদ ধন্তিয়ে ক'ব নমস্কাৰ আমি কালি ভিডিঅ' বনাইছিলোঁ আজি দাদা চেংবা দিবৰ কাৰণে বনাইছোঁ গীতটি আজি মই ডাবিং কৰিলোঁ যিহেতু আপোনালোকে গম পায় কালি গোটেই ৰাতিত আমি মানস দা আৰু মই গীতটি কাম কৰিলোঁ এতিয়া মই যিমান পাৰিছোঁ গাবলৈ চেষ্টা কৰিছোঁ দাদা ষ্টুডিঅ' শংকৰ দা ষ্টুডিঅ'ত গালোঁ সেই গীতটি কাইলৈ মিক্সিঙলৈ পঠাম আৰু খুব কম দিনৰ ভিতৰতে আপোনালোকৰ মাজতে গীতটি আগবঢ়াই দিম মই আশা কৰিছোঁ আপোনালোকে গীতটি শুনি ভাল পাব ধন্যবাদ বাবু কিবা এটা কৈ দিয়া নমস্কাৰ হয় বহুত কষ্ট হৈছে আপোনালোকে চাব জনাব কেনেকুৱা হ'ল সেইটোৱে ঠিক আছে ভাদ মাহ আহি আছে সেইটো কাৰণে ভাদ মাহৰ আগে আগে আমি যিহেতু গুৰুজনাৰ জন্মতিথি ভাদ মাহতে পৰে সেইটো কাৰণে আমি গীতটি বহুত আগ্ৰহে আপোনালোকে আঁকোৱালি ল'ব বুলি গীতটি আমি বহুত হেঁপাহেৰে মানে গীতটি বনাইছোঁ সকলোৱে মৰম শ্ৰদ্ধা আৰু আশীৰ্বাদ পাম বুলি আশা কৰিছোঁ শেষত ধন্তি দাস অফিচিয়েল ইউটিউব আৰু পাপু দাস অফিচিয়েল ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ